গুড মৰ্নিং ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি অম্বুবাচীৰ শেষৰ দিনটো হয় আৰু এই শেষৰ দিনটো ৰাতিপুৱাই উঠিয়েনো মই কি কাম কৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ দেই। ভিডিঅ'টোত চাই থাকিব। এইফালে মায়ে ৰাতিপুৱাই উঠি বাচনবোৰ ধুব ধৰিলে আৰু মই ঘৰত যিমানবোৰ কাপোৰ আছে গোটেইবোৰ লৈ আনি চাৰ্ফত তিয়াই থলোঁ। মা আৰু মই লগ হৈ কাপোৰবোৰ ধুই মেলি দিলোঁ। ঘৰৰ ইমানবোৰ কাম অকলে কৰাটো একেবাৰে সম্ভৱ নহয়, সেইবাবে মা আৰু মই গোটেইবোৰ ঘৰৰ কাম লগ হৈ কৰিছোঁ। এতিয়া অলপ সহজো হয়। এইফালে আকৌ দেউতা বজাৰত গৈছিলে, মানে মিস্ত্ৰী আছে যে মিস্ত্ৰীৰ কাৰণে অলপ কিবা খোৱা বস্তু আনিব গৈছিলে। দেউতাক মই সুধিলোঁ, দেউতা কি আনিলি? দেউতাই ক'লে গজা আনিছোঁ। কিন্তু মোৰ গজা বুলি কোৱাৰ লগে লগে অলপ মনটো বেয়া লাগিছে, কাৰণ মই গজা খাই ইমান এটা ভাল নাপাওঁ। তথাপিও মানুহে কয় নহয়, নাই মমাতকৈ বোলে কণা মমাই ভাল। যি আনিছে তাকে হ'ব আৰু। কাম কৰাৰ মাজতো সকলোৱে অলপ টাইম ৰেষ্ট লৈ গজাৰ সৈতে একাপ চাহ খাই ল'লোঁ। আৰু এই চাহ কাপে যে এতিয়া আমাক কাম কৰিব বহুত এনাৰ্জি দিব, নহয় জানো? আৰু কি হয় জানে, বহুত টাইম কাম কৰাৰ পিছত যে একাপ চাহ খাব বহুত মন যায়। চাহ খাই উঠি সকলোৱে নিজৰ কামবোৰত লাগি গ'লোঁ, কাৰণ চাহ খাই বহি থাকিলেওতো নহ'ব, এইফালে বহুত কাম পৰি আছে। এই ভিডিঅ'টো মই যোৱা পৰহিয়ে বনোৱা, যোৱা পৰহি এডিট কৰিব টাইম পোৱা নাছিলোঁ বাবে আজি এডিট কৰি আপলোড কৰিছোঁ দেই। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই গোটেই চকীবোৰ ধুই এখন এখনকৈ ৰ'দত মেলি দিলোঁ। এইফালে আকৌ দেউতাই লগুণ বনাই আছে, নিজৰ কাৰণেও আৰু বেলেগৰ কাৰণেও। কামবোৰ কৰি উঠি গাটো ধুই ৰ'দত মেলি দি থৈ দিয়া কাপোৰবোৰ লৈ আনিলোঁ। আকৌ কাপোৰবোৰ আনিলেই নহ'ব নহয়, এখন এখনকৈ জাপিবও লাগিব। সঁচাকৈ আজি বহুত ভাগৰ লাগিছে, ইমানবোৰ কাম একেলগে কৰিব লগা হৈছে। ইফালে মায়ে বিচনা চাদৰ পাৰি আছে আৰু মই কাপোৰবোৰ এখন এখনকৈ জাপি থৈ আছোঁ। সঁচাকৈ আজি বহুত কষ্ট হৈছে দেই। বহুত টাইমৰ পিছত বিচনাখন পাই সঁচাকৈ বহুত ভাল লাগিছে, সেইকাৰণে ভাবিলোঁ অলপ বাগৰ দি লওঁ বুলি। এইফালে আকৌ গোটেই ঘৰটোতে মায়ে সোণাৰ ওপৰত পানী ছটিয়াই আছে। ঘৰৰ গোটেইবোৰ কাম কৰি উঠি মায়ে এতিয়া আকৌ ফল মূলবোৰ কাটি আছে। ইয়াত আছে আম, আঙুৰ, আনাৰস, কল। আজি গোটেই দিনটো ভাত খোৱা নাই বাবে ভোকো লাগিছে, সেইকাৰণে এতিয়া আৰু এয়াকে খাম। এইফালে আকৌ মিস্ত্ৰীক দিবৰ কাৰণে ঠাণ্ডা লৈ আনিছিলে আৰু মিঠাই আনিছিলে, সেইবাবে মিস্ত্ৰীকো দিলোঁ, লগতে আমিও খালোঁ। এইফালে দেউতাকো বজাৰত গৈছিলে, বজাৰৰ পৰা দেউতাই মাংস লৈ আনিলে। ৰাতিৰ সাঁজ মানে মাংসৰে খাম বুলি ভাবিছোঁ আৰু দেই। এয়া চাওক মাংস।
মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই।